কনক পঙ্কজ পুত্রদ্বয় সিংহকেতু ইন্দ্রকেতু মই মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ বিচাৰি পাইছো। কোনে আমাৰ ৰাজ্যত অশান্তি সৃষ্টি কৰিছে? ব্যক্ত কৰক পিতা, এতিয়াই মই অশান্তি দূৰ কৰি শান্তিময় কৰিম। এইবোৰৰ প্ৰয়োজন নাই। এই অশান্তি দূৰ কৰিবলৈ মোৰ এটা আদেশৰ প্ৰয়োজন। সময় অপচয় কৰিব নালাগে মহাৰাজ। সময় অপচয় কৰ্তৃপক্ষ শক্তিহে বৃদ্ধি কৰে। কওক পিতৃদেৱ, কওক পিতৃদেৱ। তেন্তে শুনা, মোৰ পিতৃদেৱ দেৱাদিদেৱ মহাদেৱে কৈছে মোৰ ৰাজ্য অশান্তিৰ কাৰণ মোৰ দ্বিতীয় ভাৰ্য প্ৰভাৱতী আৰু তাইৰ পুত্ৰ চন্দ্ৰকেতু। ৰাজ্যৰ শান্তিৰ বাবে প্ৰভাৱতী আৰু চন্দ্ৰকেতুক মই হত্যা কৰিম। ঠিক কৈছে পিতা। মাতৃ সদৃশ মাহিয়াই আৰু ভাতৃপ্ৰতিম চন্দ্ৰকেতুক ৰাজ্যৰ অশান্তিৰ কাৰণে হত্যা কৰিব লাগিব। অসম্ভৱ সৃষ্টি। এনে কাৰ্য হ'বলৈ নিদিব আপুনি। পৃথিৱীত এনে দৃষ্টান্ত নাই য'ত ৰজাই নিজৰ ৰাণী আৰু পুত্ৰক হত্যা কৰি ৰাজ্যত শান্তি স্থাপন কৰিছে। এটা ৰাজবংশৰ পবিত্ৰতাৰ নামত এনে কলংক কেতিয়াও হ'ব নোৱাৰে সৃষ্টি। পিতৃদেৱ, এই ক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত কি পিতৃদেৱ? লোকে ভুল বুলি ক'লেও সেনাপতি হিচাপে মই জানো আপুনি এজন সুবিবেচক। গতিকে মহাদেৱে তেনে আদেশ দিলেও আপুনি তেনে কাৰ্য নকৰিব মহাৰাজ। আচৰিত, অতি আচৰিত। ৰাজ্যৰ অশান্তিৰ কাৰণ বিচাৰি ত্ৰিভুৱন মুচাত কৰিলো। আৰু আজি যেতিয়া অশান্তিৰ কাৰণ হিচাপে মোৰ পত্নী আৰু কনিষ্ঠ পুত্ৰ দুখীয়া ঘৰত বহুৱাব লগা হ'ল, আৰু মই কি নীৰৱে থাকিম? এয়াই তোমালোকৰ পৰামৰ্শ। এনেকৈ অহেতুক ভাবি মাতৃক হত্যা কৰিলে এই ৰাজবংশৰ সকলোকে আপুনি শাস্তি দিব লাগিব। গতিকে পিতা, আপোনাৰ সিদ্ধান্ত সলনি কৰক। পিতা, আপুনি আকৌ এবাৰ ভাবি চাওক পিতা। অজকেতু ৰাজ্য অলংঘনীয় সেনাপতি কনক পঙ্কজ ৰাণী প্ৰভাৱতী আৰু চন্দ্ৰকেতুক ৰাজসভালৈ মাতি অনা গ'ল। যি মাতৃয়ে জীয়াই থকাৰ বাহিৰে একো চিন্তা কৰিব নোৱাৰে, সেই মাতৃক আপুনি আপোনাৰ আদেশত হত্যা কৰিবলৈ লৈছে। পিতা, এনে কাৰ্য হ'বলৈ নিদিব আপুনি। এই দৃশ্য চোৱাৰ আগতো এই ইন্দ্ৰকেতু মৃত্যু নহ'ল কিয়? নাই পিতা, আপুনি আকৌ এবাৰ ভাবি চাওক পিতা, ভাবি চাওক। এইখন ৰাজসভা, আজিৰ যজ্ঞৰ সকলো পৰিকল্পনা হলনে সম্পূৰ্ণ?
আজিৰ যজ্ঞৰ বাবে কিমানজন ঋষি কিমানজন ব্ৰাহ্মণক তুমি ধৰি আনিছা সেনাপতি? আজিৰ যজ্ঞৰ বাবে মোৰ বলিৰ তৰোৱাল মোৰ বলিৰ তৰোৱাল এনেদৰে কৃষ্ণ কৰি ৰাখিবা যাতে প্ৰয়োজন হলে মোৰ শিৰ কাটি মই যজ্ঞত আহুতি দিব পাৰিম। নিজক শিৰচ্ছেদ কৰাৰ পিছত তই লাভৰ বাবে যজ্ঞ কৰিব মোৰ মহিমা অপাৰ। মোৰ এই তিনিটা হীৰৰ যিকোনো দুটা কাটি দিলেও কদাপিতো মোৰ মৃত্যু নহয়। মোৰ অবিৰত ৰক্তযজ্ঞৰ বিশ্বপ্ৰবিত নেলিহান শিখাৰে আলোকিত অপূৰ্ব দৃশ্য দেখি মোৰ দানৱ আত্মা তৃপ্ত হৈ আনন্দতে আজি নৃত্য কৰ নৃত্য কৰ নৃত্য কৰ।